হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা অকণমান আউটিং মানে আহিলোঁ পবিতৰা অভয়াৰণ্য ছাইডলৈ, মানে পবিতৰা অভয়াৰণ্যত সোমাই দিলোঁ এপাক। এয়া হৈছে পবিতৰা অভয়াৰণ্যৰ বনভোজস্থলীলৈ এইফালে সোমাই যায়। আৰু যিহেতু আমাৰ অহা টাইমটো মানে বেয়া হৈ গ'ল, আমি একচুৱেলি 3টামান বজাত এতিয়া পাইছোঁহি ইয়াত। আৰু জানেই পবিতৰা অভয়াৰণ্যলৈ আহিলে এলিফেণ্ট চাফাৰী নহ'লে বা জীপ চাফাৰী কৰিব পাৰিলে বেছি ভাল লাগে। আৰু যিহেতু টাইমটো আমাৰ বেয়া হ'ল, আমি আজি নোৱাৰিম, সেইটো কাৰণে ভাবিলোঁ যাওঁগৈ। আৰু এইখন হৈছে পবিতৰা অভয়াৰণ্য। এনেই অলপমান দেখুৱাই দিছোঁ আপোনালোকক ৰাস্তাৰ পৰা। আৰু এতিয়া পোনে পোনে গৈ আছোঁ এখন ৰিজৰ্টলৈ। আৰু ৰিজৰ্টখন কোন জেগাত আছে আপোনালোকে জানিবলৈ ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব লাগিব। বিৰাটেই ধুনীয়া এখন ৰিজৰ্ট হয়, পাহাৰৰ মাজত আছে ৰিজৰ্টখন। সেয়েহে ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিওঁ, আৰু আপোনালোকে শেষলৈকে চাই থাকক আৰু গম পাই যাব কোন জেগাত গৈছোঁ আমি। আৰু আপোনালোকেতো গম পাইছেই চাগে মই কোন জেগালৈ আহিছোঁ। মই একচুৱেলি আহিছোঁ চনকা ভিলেজ হয় এইখিনি জেগাৰ নাম। আৰু দেখিছেনে আপোনালোকে কিমান বেছি ডাঙৰ পাথৰ আছে নহয়। আৰু ইয়ালৈ অহাটো বহুত ৰিক্সি নিচিনাই হৈ আছে বৰ্তমান, মানে ৰাস্তাটো একদম বেয়া হৈ আছে বৰ্তমান, ভাল কৰি আছে আগলৈ। তো মানে কি আহিছোঁ মানে ৰিজৰ্টকেইখনৰ কাৰণেই আহিছোঁ, আৰু বহুতেই বেছি নাম থকা ৰিজৰ্ট হয় এইকেইখন। আৰু আপোনালোকে এটা বস্তু চাওক না, নৈখনৰ লগত পাহাৰখন লগতে ছানছেট হৈ আছে, কেনেকুৱা ধুনীয়া লাগিছে নহয়, মানে মই ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আপোনালোকে এবাৰ চাওক আৰু পূৰা মানে ফিল কৰকচোন কিমান বেছি ধুনীয়া। আৰু এটা বস্তু চাওক, এইটো ইমান ডাঙৰ এটা শিল আছে ন, দুটা শিল দুফালে দুটা আছে, কিন্তু এইটো বেছি ওখ আৰু মানে একদম কিবা মানে লাগি ধৰি আছে, অকণমান জেগাতে মানে শিলটো আছে। তাৰ মাজেদি আমি এতিয়া গৈছোঁ, এনেকৈ দেখি আচৰিত হৈ গ'লোঁ। মানে ইয়াতে বহুত আছে, মানে এনেকুৱা ডাঙৰ শিল বহুত আছে। আৰু আমি মেইন জেগাখিনিতে পাই গ'লোহি। যিহেতু ইয়াতে বহুত বেছি ৰিজৰ্ট আছে, ইক' কেম্প আছে, মানে বিভিন্ন ধৰণৰ আছে মানে। আৰু আমি আহিছোঁ এইখন নতুনকৈ এখন বনাই আছে, আপোনালোকে দেখিবলৈ পাইছে, সেইখন ফালে আছে। আৰু সেইখনলৈকে আমি এতিয়া যাম। ইয়াতে কি কয় গেট বনাই আছে, এইবিলাক হোৱাগৈ নাই কমপ্লিটলি। আৰু ইয়াতে কটেজবিলাকো বনাই আছে, তো সোমাই পেলাই চাওঁ, আপোনালোকেও চাওক। আৰু এইফালে মোৰ পিছফালে চাওক, ইমান মস্ত ডাঙৰ শিল আছে, ধুনীয়া ৰিজৰ্টবিলাক। এই মোৰ পিছফালে দেখিছেনে বাৰু, পূৰা ধুনীয়া ৰিজৰ্টবিলাক ইয়াতে আছে। আৰু আগলৈতো বহুত ধুনীয়া ইক' কেম্প আছে, কিবা আছে। আৰু এইফালে ব্ৰহ্মপুত্ৰখন আছে। আৰু আমি যিখন ৰিজৰ্টত সোমালোঁ, সেই ৰিজৰ্টখনৰ নাম হৈছে হিলমেনা বেম্বৰ ৰিজৰ্ট হয়। আৰু ৰিজৰ্টখনৰ ভিতৰলৈ মই সোমাই যাম, আৰু আপোনালোকক ভিতৰৰখিনি ধুনীয়াকৈ অলপমান দেখুৱাই দিওঁ। সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু আপোনালোকে দেখিতো গম পাইছে কিমান বেছি ধুনীয়া হয় ঠাইখিনি, বহুত শান্তিপ্ৰিয় হয়। মোৰ বহুত বেছি ভাল লাগিছে, বিশেষকৈ বহুত ঠাণ্ডা আৰু শান্তিপ্ৰিয় হয়। ওচৰতে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া শুকাই যায়, তেতিয়া বোলে তাতে বালিৰ ওপৰত বহুত ধুনীয়াকৈ প্ৰগ্ৰেমবিলাক পতা হয় বুলি কৈছিলে। আৰু সেই সময়খিনিত আহিব পাৰিলে আৰু বেছি ভাল লাগিব। এতিয়াও বহুত বেছি ভাল লাগিছে আহি, দেখিছে আপোনালোকে। আৰু আমি যিখন ৰিজৰ্টত সোমাই পেলাই খোৱা বোৱা কৰিলোঁ, এই ৰিজৰ্টখনতো মানে বহুত বেছি খোৱা বোৱাটো বহুত বেছি মানে ভালকৈ দিছে। আৰু নতুনকৈ বনাই আছে হিলমেৰী বেম্বৰ ৰিজৰ্ট। আৰু আপোনালোকেও নিশ্চয় আহিলে ইয়াত সোমাব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিলে, বাই।